পোনপ্ৰথমে জয় জুবিন দা চাওক জুবিন দা আৰু এফালে ভূপেন হাজৰিকা দুজনকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আজি নৱমী দিন আছিলে যোৱাকালি মানে ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে আপুনি গম পাব মোৰ মোবাইলৰ ছুইচ অফ হৈ গৈছিলে তো আজি পুনৰ নৱমী দিনা আমি আকৌ আহিলোঁ আৰু এয়া ভিতৰলৈ সোমাই আহি কি ধুনীয়া লাগিছে চাওকচোন অগণন মানুহ আৰু ভিতৰত সোমাই মানে এইফালেদি এনেকৈ সেয়া চিমিক দেখা পাইছে তাইও আহিছে আৰু এই দেখা পাইছেনে এইফালেদি মানুহ সোমাই যাব পাৰি মই দেখাই আছোঁ চাওক আমাৰ বেক চাইডে দেখা পাইছেনে এইটো এই ঘৰটো সেই মাজদি সোমাই যাব পাৰি তো আমি ভিতৰতো যাম ভিতৰত গৈ পেলাই ভিতৰ ৰেকৰ্ডিঙো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে নগাঁও i.T.i আৰু এয়া ভিতৰলৈ সোমাই আহিলোঁ মাই গড কি চালিয়া লাগিছে ভিতৰত দেখা পাইছে ৱালবিলাকত কিবা কিবি মানে ছবি তবি আঁকা আছে আৰু এইফালে মা দুৰ্গা মা আৰতি কৰি আছে আৰু ওপৰ ছাইডটো চাওক এইফালেদি মানে মানুহ ওলোৱা সোমোৱা কৰি আছে তাৰ পাছত আমি আহিলোঁ বেলেগ এটা জেগা সেইটো হৈছে আপোনাৰ আমাৰ ঘৰৰ ওচৰতে হয় কলা মন্দিৰ বুলি কয় আৰু তাতো আহি পেলাই জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি কৰা দেখা পালোঁ আৰু কলা মন্দিৰত আহি এয়া দুৰ্গা মা আৰু আজি ব্লগটো ইয়াতে সামৰণি কৰিলোঁ আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু মানে তেওঁৰ লগত অকণমান কথা বতৰা পাতি কৰি ব্লগটো সামৰণি মাৰিলোঁ আজিলৈ বাই বাই